জানে মোক আগতে আমাৰ স্কুলৰ ছাৰসকলে কৈছিল মই বোলে বৰ ভালকে কথা কওঁ মই আকস্মিক বক্তৃতাত কেইবাবাৰো পুৰস্কাৰ পাইছিলো আৰু কবিতা আবৃত্তি কৰি সদায় প্ৰথম হৈছিলো পিতাই তেতিয়া বৰ আনন্দ পায় বহুতে আগত কয় বুকুত কুঠাৰ দিলেও ক বুলিব নোৱাৰা মুলুকা দাসৰ জীয়েকে আবৃত্তি কৰি ফাৰ্ষ্ট হৈছে দেখিছা পিতাই কান্ধত কান্তি মৌজাদাৰৰ ঘৰৰ সজিনা জোপাৰ ডালটো যদি নপৰিলেহেঁতেন আমাৰ যদি খেতি কৰিবলৈ হালোৱা এটা থাকিলেহেঁতেন বৌতি যদি বেমাৰী নহলহেঁতেন ধানেশ্বৰ যদি মোৰ ভাই নহয় ককাই হলহেঁতেন মই আজি আপোনাৰ অফিচত হয়তো এনেকৈ নাথাকিলোহেঁতেন মাজে মাজে ভাবো এয়াও এটা জীৱন নে কিন্তু তাৰপিছতে ভাবো জীৱনটো দেখোন মই বৰ কম বয়সতেই বুজি পালো ইমান দূৰ অহাৰ পাছত পৰাজয় বৰণ কৰিম নে জানেনে ময়ো কাকো সোধাই এৰা নাই প্ৰত্যেকৰে সংসাৰত জুই জ্বলাই দিছো ভাল আৰু বেয়া এই অদ্ভুত অৰ্থ প্ৰকাশক সংজ্ঞা দুটা সমাজত শুনি শুনি মোৰ তৃষ্ণা আহিছে ময়ো প্ৰমাণ কৰিবলৈ বিচাৰিছো কোন ভাল